নমস্কাৰ বন্ধুসকল কেনে আছে আপোনালোক নিশ্চয় ভালে আছে মোৰো ভালে বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিলো আজি ভোট জলকীয়া আচাৰ বনাইছো গৰম বন্ধৰ সময়ত আজৰি সময়খিনি কিবা ভাবিলো কিবা এটা কৰি কটাও সেই কাৰণে আজি ভোট জলকীয়া আচাৰ বনাবলৈকে ললো আহকচোন চাও কেনেকৈ বনাইছো এই ভোট জলকীয়া আচাৰৰ বাবে প্ৰথমতে মই কি কৰিলো ভোট জলকীয়া পকা ভোট জলকীয়া অলপ গৰম পানীত ভালদৰে ধুই এদিন ৰ'দত দিলো তাৰ পিছত আজি এইখিনি কেচিৰে সমান সমান সাইজত কাটি লৈছো মানে ডাঙৰকে কটা নাই আৰু ডাঙৰকে কাটিলে মানে কি হয় নষ্ট হয় খাব নোৱাৰে বহুত জ্বলা হয় যেহেতু কাটি এইখিনি ৰেডি কৰিলো তাৰ পিছত ইয়াত দিবৰ বাবে এইখিনি নহৰু অলপ পেষ্ট কৰি লৈছো নহৰু গুছাই পিচি লৈছো এইখিনি পাঁচফোৰণ ভাজি খুন্দি লৈছো এয়া আছে আমাৰ জিৰা পাউডাৰ এ ধনিয়া পাউডাৰ আৰু এইখিনি আদা অলপ গুছাই খুন্দি লৈছো আৰু এইখিনি আন্দাজ মতে নিমখ আৰু ইয়াত গোটেইখিনি মিক্স কৰি দিয়াৰ পিছত আমি ৰ'দত দিম আৰু লগতে মিঠাতেল অলপ দিম তাৰ পিছত অলপ দিনৰ পাছত আৰু আমাৰ আচাৰ ৰেডি হৈ যাব আমি ধুনীয়াকৈ খাব পাৰিম এতিয়া আমি গোটেই ৰেডি কৰি ৰখা বস্তুখিনি মিলাই লম মিলাই লৈ চিচাৰ বটলত ভৰাই দিম তাৰ পৰা মিঠাতেল ঢালি দিম এতিয়া আমি বটলত ভৰাই দিছো তাৰ পৰা কেইদিনমান ৰ'দত ৰাখি দিম এতিয়া দিম আমি মিঠাতেল আচাৰটো অলপ ভৰাই দিম ৰেডি যদি ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোক কিবা সুধিব লগা আছে তেন্তে মোক কমেণ্ট কৰি জনাব সকলোকে ধন্যবাদ থাকিলে পুনৰ নতুন ভিডিঅ'লৈ আহিম আপোনালোকে চাব ধন্যবাদ